Hello everyone, welcome back to my channel. আজি বহুদিন একো ব্লগ দিয়া নাই তো ভাবিলো আজি এটা ব্লগ দি দিম। আজি মই গৈ আছো জ্যোতিৰ্লিংগ আৰু ভাবিলো এটা ব্লগ বনাই দিম আৰু আপোনালোকক দেখাম। বলক আৰম্ভ কৰো। এতিয়া আমি আছো জালুকবাৰীত। আমি জালুকবাৰীৰ পৰা এতিয়া যাম গড়চুকৰ পৰা ই-ৰিক্সা লৈ আমি জ্যোতিৰ্লিংগলৈ যাম। এতিয়া আমি আহি পাই গ'লোহি গড়চুক আৰু এতিয়া আমি গড়চুকৰ পৰা যাম জ্যোতিৰ্লিংগলৈ। এয়া আমি পাই গ'লোহি, এয়াই হ'ল এণ্ট্ৰেঞ্চ। বলক আগবাঢ়ো আগলৈ। ইয়াত আপোনালোকে নিজৰ গাড়ীসমূহ পাৰ্কিং কৰাৰ ব্যৱস্থা আছে। ইয়াত গাড়ী পাৰ্কিং কৰি থ'ব পাৰে, 4 হুইলাৰ্ছ হওক বা 2 হুইলাৰ্ছ হওক ইয়াত পাৰ্কিং কৰিব পাৰে। আৰু আপোনালোকে পূজাৰ বাবে সকলো সামগ্ৰী ইয়াৰ পৰা কিনি ল'ব পাৰে, যিহেতু ওপৰত আৰু পূজাৰ সামগ্ৰী ক্ৰয় কৰিবলৈ কোনো দোকান নাপাব। দেখিছেনে কিমানে সুন্দৰ পৰিৱেশৰ মাজত অৱস্থিত। আপোনালোকে প্ৰথমতে আহি পাবহি এই গণেশ মন্দিৰটো, তাৰপাছত আপোনালোকে গৈ পাব জ্যোতিৰ্লিংগ। আমি ইয়াত পূজা কৰি লওঁ, তাৰপাছত আমি গৈ আছোঁ জ্যোতিৰ্লিংগলৈ আৰু আপোনালোককো দেখুৱাই যাম। গণেশ মন্দিৰত আমি পূজা কৰি ল'লোঁ, এতিয়া গৈ আছোঁ জ্যোতিৰ্লিংগলৈ। বলক। নহয় চৌদিশৰ পৰিৱেশটো চাওক কিমানেই ধুনীয়া, বহুত বেছিয়ে ধুনীয়া। চাৰিওফালে মাথো গছ গছনি, সেউজীয়া মাথো সেউজীয়াৰ মাজত আপুনি আগবাঢ়ি গৈ থাকিব জ্যোতিৰ্লিংগৰ অভিমুখে। আৰু এইটো নহ'লে মই কিমান ধুনীয়া জেগা পালে। থেংক ইউ মহাদেৱৰ দৰ্শন। মহানগৰীৰ মাজমজিয়াতে যে ইমান সুন্দৰ পৰিৱেশ এটা আছে অনুমানেই কৰিব নোৱাৰি। এবাৰ আপুনি আহিলেহে অনুভৱ কৰিব ইয়াৰ মাদকতাটো।
ৰ আকৌ সেইপিনে আগত থম এয়া আমি আহি পাই গ'লো জ্যোতিৰ্লিংগ আৰু আপোনালোকক দেখাই দিছোঁ আৰু এইখন হ'ল মুখ্য দুৱাৰ চাওক কিমানেই সুন্দৰ আৰু এতিয়া আমি যাওঁ বলক ভিতৰলৈ সেয়া তোমাক কৈছোঁ নহয় লাইন আৰু আপোনালোকে যে দেখিছে এই সুঁতি এইটো হ'ল পঞ্চধাৰা নিজৰাৰ সুঁতি আৰু 5টা সুঁতি একেলগ হৈ প্ৰবাহ হোৱাৰ বাবে এক পঞ্চধাৰা বুলি জনা যায় আৰু আপোনালোকক মই চৌপাশৰ পৰিৱেশটো দেখাই দিছোঁ আজি যিহেতু গছজোপা প্ৰফেচাৰ আছে আপজা মন্দিৰৰ তাৰ ষ্টুডেণ্ট আছিল হয় কথাটো সেইকাৰণে একো কোৱা নাই মোক গম পাইছা না নিজে যে কিবা ভাগ লৈছে বুলি কৈছিল যে কিবা এটা কানেকশ্যন আছিল বুলি কৈছিল যে তাত তোৰ মেম গম পায় মানে আজি যিহেতু বন্ধ বাৰ সেইবাবে বহুতেই বেছি ভিৰ হৈছে আৰু আমি এতিয়া লাইনত থিয় হৈ আছোঁ ফাইনেলি আমি পূজা কৰি ল'লোঁ যিহেতু আমি ৰাতিপুৱাই আহিছিলোঁ বহুত বেছি ভাগৰ লাগি আছে যিহেতু আজি বহুত বেছি ৰ'দ সেইবাবে আমি এতিয়া উভতি যাম আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আশা কৰোঁ অতি সোনকালে এটা নতুন ভিডিঅ' লৈ আপোনালোকক পুনৰ লগ পাম